হেল্ল' এভৰিৱান, আজি আন এটা ৰেচিপি লৈ আহিছোঁ। আমি সকলোৱে মাছৰ পেটু খাই ভাল পাওঁ নহয় জানো? কেতিয়াবা হয়তো বেঙেনাৰ লগত বনাই খাওঁ, নাইবা কেতিয়াবা ভাতৰ লগত বনাই খাওঁ। কিন্তু আজি মই বনাবলৈ লৈছোঁ মাছৰ পেটুৰ পকৰা। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। আৰু এয়া মাছৰ পেটুখিনিত মই অলপমান পিঁয়াজ, জলকীয়া কাটি পেলাই দি দিছোঁ। মাছৰ পেটুৰ পকৰাটো খাবলৈ খুবেই বেছি ধুনীয়া লাগে। খোৱা নাই যদি এবাৰ ট্ৰাই কৰিবচোন। ইয়াত মই দি দিছোঁ অলপমান এতিয়া হালধি, সোৱাদ অনুসৰি নিমখ, অলপমান ধনিয়া পাউডাৰ, অলপমান জিৰা পাউডাৰ আৰু দিছোঁ অলপমান বেচন। এইখিনি মই এতিয়া ধুনীয়াকৈ মঠি ল'ম। এনেকৈ মাছৰ পেটুৰ পকৰাটো খাই খুবেই টেষ্টি লাগে। বিশেষকৈ এইটো গৰমে গৰমে ভাতৰ লগত খাই খুব ভাল লাগে। অকণমান পানীও দি লৈছোঁ মই। ধুনীয়াকৈ মই মিলাই লৈছোঁ। জলকীয়াটো নিজৰ জোখ অনুসৰি দিব। মই কমাই দিছোঁ কাৰণ বেটাই খাই যে, সেইটো কাৰণে অলপ কমকৈ দিছোঁ জলকীয়া। আৰু এইখিনি মোৰ এতিয়া মিলাই হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এইখিনি মোৰ মিলাই হৈ গৈছে। এতিয়া মই এইকেইটা এটা এটাকৈ ধুনীয়াকৈ দি পেলাই বনাই লওঁ। মই ধনিয়া পাত দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া আকৌ ধনিয়া পাতকেইটা এড কৰি দিছোঁ। কাটি থোৱা ধনিয়া পাত এড কৰি দিছোঁ। এইখিনি দি পেলাই অকণমান মিলাই ল'লোঁ। আনফালে মই গেছত কেৰাহীখন পাতি দিওঁ। গেছত কেৰাহীখন গৰম হোৱাৰ পিছত মই ইয়াত দিছোঁ অলপমান তেল। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই এটা এটাকৈ পকৰাকেইটা দি ল'ম। মোৰ মাছৰ পকৰা ৰেডি হৈ গ'ল। খাবলৈ খুবেই বেছি ধুনীয়া হয় গৰম গৰম ভাতৰ সৈতে। এতিয়া আমি ইয়াৰ সোৱাদ লওঁ। আজিলৈ আহিছোঁ, বাই।